हेलो एवरीवन आपनालोक सकलोके मोर चेनेলৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালো। আজি মই আগবঢ়াইছো এটা মেখেলা চাদৰৰ পাৰি একেবাৰে সহজে এটা কাপোৰ লৈ মানে 1.5 মিটাৰ কাপোৰত আপুনি নিজৰ মেখেলা চাদৰজোৰৰ বাবে যিকোনো সিলাই নাজানিলেও আগবাক কৰি হলেও এইদৰে এটা পাৰি বনাই মেখেলা চাদৰজোৰ তৈয়াৰ কৰি ল'ব পাৰিব। এইটো পাৰি মোৰ মায়ে বনাইছিলে আৰু পাৰিটো ইমান ধুনিয়া হৈছিলে তেখেতে নিজে লগাইও ললে কাপোৰত আৰু এইটো কিন্তু হাতেৰে লগাইছে মায়ে মেচিন লগোৱা নাই একেবাৰে নিজৰ হাতেৰে পাৰিটো সিলাই লৈছে আৰু আপোনালোকলৈ মই এই পাৰিটো এই কাৰণে আগবঢ়াইছো যে তেখেতে কাপোৰটো কেনেদৰে কৰিছে চাওকচোন কাশ্মীৰী সিলাই দিছে আৰু মাজত চেইন সিলাই দিছে মানে বিভিন্ন ৰকমেৰে এই সিলাইটো একেবাৰে সহজে কৰি উলিয়াইছে। আপোনালোকেও যদি সিলাই নাজানে এইদৰে এটা পাৰি কৰি যিকোনো ৰঙৰ কাপোৰ নাইবা যিকোনো মেটেৰিয়েল কাপোৰতে আপোনালোকে এই পাৰিটো লগাই ল'ব পাৰিব। মানে মিক্স পাট কটন পলিপাট যিকোনো টছটো লগাই ল'ব পাৰিব। এইদৰে আপুনি সুন্দৰকৈ এযোৰ কাপোৰ বনাই নিজলৈ তৈয়াৰ কৰি পিন্ধিব পাৰিব। আমাৰ মাহঁতৰ এতিয়া অলপ বয়স হৈছে সেয়ে মাহঁতে মানে কটন কাপোৰটো পিন্ধি বেছি আৰাম পায় সেয়ে চাদৰখন পিওৰ ভইলত লগাইছে আৰু মেখেলাখন পলিপাটত লগাইছে আৰু চাদৰখনৰ মানে দহিটো মায়ে নিজে এইটো টুপ্লাই উলটো যে সেই টুপ্লাই উলটোৰে একেবাৰে সহজে টুপা টুপাকৈ বান্ধি গৈছে একেবাৰে সহজে কিন্তু ধৈৰ্য লাগিব অলপ আৰু মায়ে নিজে এইদৰে কাপোৰ কৰি থাকে আৰু বহুত আছে মায়ে কৰা কাপোৰ আপোনালোকলৈ মই ভিডিঅ'ৰ জৰিয়তে মায়ে কৰা কাপোৰবোৰ দেখাম আৰু ময়ো এইদৰে কৰোঁ মোৰ ভন্টিয়ে কৰে আপোনালোকক যদি লাগে এইদৰে এবাৰ জনাব পাৰিব।